प्यार में क्यों होता है हेलो জান কি কৰি আছা ও জান নকবা আৰু তোমাৰ কথাই ভাবি আছো মই ভাত খালা এই জান নকবা না নকয় পুৰা দুখ পাম আই লাভ ইউ জান আই লাভ ইউ मुझको पीना है पीने दो জান নকবা না মই নালত পৰি যাম এনেকুৱা নকবা তাত জান নকবা মই মৰি যাম তোৰ কি হলে জান ৰবা মই অলপ পিছত কল কৰি আছো হা কি হলে না আমাৰ কোন আপুনি যাওক মই কোন আপুনি যাওক হা আপুনি যাওক বুলি কৈছে যাওক কি কৰে কেনে এ আপুনি যাওক হে দাদা কাই নকো ঘটনাটো কো শুনিম দাদা কক দাদা কি হৈছে কেলা মোৰ জানে ফোন মাৰি আছে জলদি কক এই দাদা নকবা মই বহুত ভাল পাওঁ দাদা এই আপুনি হয় দাদা এজনী ছোৱালীক মানে মই ভাল পাইছিলো মই বহুত ভাল পাইছিলো ৰে দা কিন্তু কি ক কি কবি তাৰপিছত নহয় তাই দেউতাকে মানে এজন বেলেগ ল'ৰা লগত বিয়া ফিক্স কৰিলে ভাই শুনা আৰু শুনা বহুত বাকী আছে ভাই দাদা মই বহি লওঁ নেকি ভালকৈ মই গেলো মই বিয়াৰ কথা পাতিবৰ কাৰণে দুখীয়া ঘৰৰ চলি গাড়ী মটৰ নাই নকব দাদা মই কান্দি দিম তুমি কিয় কান্দা তোমাৰতো গাৰ্লফ্ৰেণ্ড আছে দাদা মোৰহে নাই মই বেলেগত সহ্য কৰিব নোৱাৰো দাদা দাদা খালক মোৰ পাৰ্টনাৰ এনেকুৱাই গতি কিন্তু মোক বহুত হেল্প কৰে ৰে কিন্তু বহুত হেল্প কৰে অগণন হেল্প কৰে তাৰপিছতনো কি হ'ল তুমি নাখাবা তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই তোমাক নিদিওঁ নাই তোমাক নিদিওঁ তোমাৰ গাৰ্লফ্ৰেণ্ড আছে দাদা দিয়াচোন তোমাৰতো এইটো নিদিওঁ এইটো মই আজি গোটেই শেষ কৰি পেলাম দাদা এইটো দাদা मुझको जीना है जीने दो मुझको पीना है पीने दो मुझको जीना है जीने दो तुम अमीर हो তাৰপিছত কি হ'ল দস্তি মই যেতিয়া মানে বিয়াৰ কথা পাতিবলৈ গ'লো এই পেকটো দিয়াচোন পেকটো দিয়া তাৰপিছত তাৰ দেউতাকে মোক মানে মাৰিলে এই চেণ্ডেল লৈ দেউতাকে মাৰিলে তোমাক এই তেতিয়াৰ পৰা মোৰ 10 গুণি হ'ল জানানে কোন এইটো ব্লু তেতিয়াৰ পৰা মোৰ গাৰ্লফ্ৰেণ্ডো ব্লু আৰু মোৰ 10 ব্লু এই ব্লু মাই ব্লু ভিডিঅ' তৰা ষ্টাৰ্ট তোমাৰ ফোন আহিছে এক মিনিট কাৰ ফোন মোৰ গাৰ্লফ্ৰেণ্ড তই মোক আজিৰ পৰা ফোন নামাৰিবি খেলা পিছে তোক বিশ্বাস কৰাই টান খেলা মই নিজে হতাছো তই খেলা 1 নম্বৰ বেইমানি খেলা তই আজিৰ পৰা ফোন নকৰিবি মই আজিৰ পৰা বন্ধু পালো আজিৰ পৰা ফোন নকৰিবি खाना पीना साथ है मरना जीना साथ है सारी जिंदगी ये दोस्ती हम नहीं तोड़ेंगे
ना छोड़ेंगे ये दोस्ती हम नहीं तोड़ेंगे तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे হয় নমস্কাৰ আমি অসম বাসী ৰাইজলৈ এইটোৱে অনুৰোধ কৰিছোঁ যে আজি আমাৰ এই ভিডিঅ'টো বনাৰ এটাই উদ্দেশ্য যে বহুত ল'ৰাই বহুতো ছোৱালীক ভাল পায় আৰু তাৰে মাজতে তেওঁলোকৰ প্ৰেমটো সফল নহয় যাৰ বাবে ল'ৰাবিলাকে কি এনেধৰণৰ বেয়া কিছুমান পন্থা অৱলম্বন কৰে মদ ফ্লেগ এইবিলাক এনেধৰণৰ সঁজুলি ইউজ কৰে চ' তাৰ কাৰণে আমি পৰিয়ালক কোনো ধৰণৰ দুখ দিয়া অধিকাৰ নাই আৰু ছোৱালীবিলাকো আমাক এৰি যোৱাৰ কোনো অধিকাৰ নাই সেয়ে হাই আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা ঘণ্টি বটনটো দবাই দিব হে আৰু এইবিলাক একচুৱেলি মদ নহয় দেই আমি এইবোৰ নাপাওঁ জাষ্ট আমি এক্টিং এইবিলাক মদ নহয় এইবিলাক পানী আৰু একচুৱেলি আমি জাষ্ট এক্টিংহে কৰিছোঁ চ' আজিলৈ মানে বাই বাই